গাইজ চাওক আজি মই গাহৰি মাংস বনাব ধৰিছোঁ। এয়া গাহৰি মাংস, আলু, পিঁয়াজ, বিলাহী, জলকীয়া, তেজপাত, আদা নহৰু ঘৰতে খুন্দি লৈছোঁ। এয়া হালধি, গৰম মছলা, লং ইলাইচি, তেল, জলকীয়া কালাৰটোৰ কাৰণে, জিৰা, নিমখ। আহক ৰেডি কৰোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গৈছে, তেল দি দিওঁ। তেল অলপ কমাই দিম, গাহৰি মাংসত অলৰেডি তেল থাকে, বেছি তেল দিলে খাব নোৱাৰি। এয়া মোৰ তেল গৰম হৈ গ'ল, লং ইলাইচিকেইটা দি দিওঁ, মিঠাপাত দুটা দি দিছোঁ, পিঁয়াজ অলপ ৰঙালৈকে ভাবি এয়া পিঁয়াজটো ভাজি আছোঁ। এই পিঁয়াজটো অলপ ৰংচঙীয়া হোৱালৈকে মই মছলাখিনি পেষ্ট বনাই লওঁ। পেষ্টটো বনাবৰ কাৰণে প্ৰথমে নিমখ সোৱাদ অনুযায়ী মাংসত যিমান নিমখ লাগে সেইটো অকণমান নিজে মেইনটেইন কৰি দিব। তাৰপাছত এয়া জিৰা, এইখিনি গৰম মছলা, এইখিনি ৰং গুড়া, আৰু এইখিনি মাংসটোত কালাৰ হ'বৰ কাৰণে শুকান জলকীয়া গুড়া। তাৰপিছত ইয়াত অলপ পানী দি দিব। এইখিনি ধুনীয়াকৈ মিলাই দিব। মিলাই 1 মিনিটমান সময় থৈ দিব লাগে। মোৰ এতিয়া সময় নাই, আজি আলহী আহিবৰ কাৰণে জল্দি বনাই দিছোঁ আৰু। মোৰ পেষ্ট ৰেডি। এয়া পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। জলকীয়া 4টা দি দিছোঁ। এতিয়া ইয়াত মই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি বনাওঁতে অলপ গেছটো মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে পেষ্টখিনি জ্বলি যাব। মছলাখিনিত আধা মিনিটমান সময় ভাজিলেই হ'ল। তাৰপিছত বিলাহীখিনি দি দিছোঁ।
ভালকে ভাজি ল'ব লাগে। নহৰু এটা পেষ্ট এপাত দিছোঁ। মাংসখিনি দি দিছোঁ এতিয়া। ঢাকি দিওঁ 1 মিনিটৰ সময়ৰ কাৰণে। 1 মিনিটৰ পিছত আকৌ লৰাই দিওঁ। আলুখিনি দি দিছোঁ। আৰু 1 মিনিটৰ সময় ঢাকি দিওঁ। গেছটো অলপ কমাই দিব, নহ'লে জ্বলি যাব। আকৌ 1 মিনিটৰ পিছত লৰাই দিছোঁ। চিকেন মছলাটো দি দিছোঁ। অকণমান গৰম পানী দি দিছোঁ। ঢাকি দিওঁ আৰু 1 মিনিটৰ কাৰণে। এয়া আকৌ মাংসখিনি লৰাই দিছোঁ। আকৌ এবাৰ লৰাই দিব ধৰিছোঁ।
গৰম পানী অলপমান দি দিছোঁ, নহ'লে মছলাটো ধৰি গৈছে যে। পানীখিনি দি দিলোঁ, এতিয়া আৰু 5 মিনিট সময় উতলিব দিওঁ। মোৰ মাংস হৈ গ'ল। ইয়াত মই ধনিয়া অলপ দিওঁ। ধুনীয়া হৈছে, এনেকৈ বনাই খাবচোন। আৰু মোৰ চেনেলটো যদি ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এয়া মোৰ মাংস হৈ গ'ল, এনেকৈ খাব পাৰি।